আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম হালধিৰ উপকাৰী গুণসমূহৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হালধি ব্যঞ্জনত যদিও ৰং বা সোৱাদৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু ই পেটৰ পাচন ক্ৰিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়ায়। হালধিৰ গুড়ি 1 চামুচ আৰু 1 বা 2 গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰকৈ খালে উচ্চ ৰক্তচাপৰ ৰোগীয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। হালধি 2 চামুচ আৰু 1 গিলাচ গাখীৰ নিতৌ দুবাৰ খালে সুস্বাস্থ্যৱান আৰু বলৱান হৈ থাকিব পাৰে। মাংগলিক কাৰ্যত হালধি লেপন হিচাপে ব্যৱহাৰ কৰা যায়। ইয়াৰ উপকাৰিতা হৈছে সৌন্দৰ্য বৃদ্ধি আৰু কীটাণু ৰোধ কৰা। কেঁচা হালধি, ক'লা তুলসী, বেচন আৰু মৌ মিহলাই লেপন বনাই মুখত ঘঁহিলে মুখত যিকোনো কাৰণত হোৱা ক'লা দাগ আঁতৰি যায়। 1 কোহ নহৰু, 2 চামুচ কেঁচা হালধিৰ ৰস আৰু 1 গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰকৈ খালে হৃদৰোগ পৰা আঁতৰি থাকিব পাৰি আৰু লগতে কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ হয়। হালধি 1 চামুচ, অকণমান বগা চূণ আৰু 1 চামুচ মিহি চেনি মিহলাই বনোৱা লেপন কোনো কাৰণত হোৱা আঘাত, ফুলা বা মোচোকা খোৱা ঠাইত লগালে সোনকালে বেদনা বা ফুলা কমোৱাত সহায় কৰে। হালধিৰ চৰ্দি, চৰ্মৰোগ, পেটৰ বেমাৰ, পাতল পায়খানা, বমি আদিত বিশেষ ঔষধি গুণ আছে। ৰাতিপুৱা 1 বা 2 লিটাৰ পানী খোৱাৰ পিছত 2 চামুচ কেঁচা হালধিৰ ৰস নিতৌ খালে পেলু, কৌষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি।